আমি যেনেকুৱা ৰাস্তাৰে এতিয়া ইলেকশ্যন ডিউটিত গৈ আছোঁ, আপোনালোকে দেখিলে আচৰিত হৈ যাব যে ইমান বেয়া ৰাস্তা যে আমাৰ অসমতো আছে এতিয়ালৈকে। একদম ভাবিব পৰা নাছিল আৰু আজিলৈকে এনেকুৱা জাগাত ডিউটি মাৰিব গৈ পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট লাইফত বহুত এটা ডাঙৰ অভিজ্ঞতা মোৰ লাইফত, আৰু আপোনালোকক সেই অভিজ্ঞতাৰ বিষয়ে দেখাম। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো কেনেকুৱা পায় আৰু কেনেকুৱা প্ৰব্লেম ফেচ কৰি আমি ইলেকশ্যন ডিউটিলৈ গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চালে সম্পূৰ্ণকৈ ভালদৰে বুজি পাব। এতিয়া আমি গৈ আছোঁ বোকাজানৰ পৰা সৰৈজান হৈ একদম সৰুপথাৰ, বৰপথাৰ, দেওপানী এনেকৈ গৈ চিলনীজান হৈ সোমাই যাম। এতিয়া চিলনীজান হৈ আমি ডাইৰেক্ট গৈ আছোঁ আমি চকীহলা পুলিচ ষ্টেচনলৈ। চকীহলা পুলিচ ষ্টেচনৰ পৰা আমি ডাইৰেক্ট যাম আমাৰ ডিউটি স্থানলৈ। বলক তেনেহ'লে আমি ডিউটি জেগাটো আপোনালোকক দেখাই দিওঁ কেনেকুৱা লাগে আৰু কেনেকুৱা বিপদৰ সন্মুখীন হৈছোঁ। আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টোত দেখাব, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। বলক এতিয়া আমি এনেকৈ নদীটো কেনেকৈ পাৰ হওঁ, কি কথা সেইটো চিন্তা কৰি আমি কাষৰ মানুহজনক মাতিছোঁ। আমি মানুহজনক সুধিছোঁ যে কোনফালে দ আছে, কোনফালে যাব পাৰিম আমি। বলকচোন মানুহজনে আমাক কেনেকুৱাকৈ আগবঢ়াই দি গ'ল। ইমান ভাল লাগিছে যে মানুহজনে নিজে নামি দেখাই দিছে কোনফালে দ আছে, কোনফালে বাম আছে। মানুহজনক বহুতেই ধন্যবাদ। লাগিব আমি এই নদী পাৰে এনেকৈ যাব লাগিব। এইফালে আমাৰ ডিউটি পাহাৰত। ইমান চিন্তা কিয় কৰি আছ ভাই? গাড়ীখন চলালে ঘূৰিম বুলি সদায় আল্লাহ নাম ল, আল্লাহ নাম ল। ঐ বুল, ঐ বুল। চাওকচোন বন্ধু বান্ধৱসকল, ৰাস্তাটো কেনেকুৱা আৰু এনেকুৱা ৰাস্তাৰে আমি গৈ আছোঁ। এতিয়া এখন গাড়ী আগত, আমাৰখন 2 নম্বৰত আৰু আমাৰ পিছত আৰু এখন জিপচি আছে। এনেকুৱা বেয়া ৰাস্তা যে একদম শ্লিপ কাটি যায় টায়াৰবিলাকে, একো গ্ৰিপ নাপায়। ইমানে বেয়া ৰাস্তা আৰু ইমানে বেকৱাৰ্ড জেগা। তাৰমানে 2 দিন ধৰি আমাৰ নেটৱৰ্ক বন্ধ হৈছিলে, 2 দিন ধৰি আমি একো এটা চিমত নেটৱৰ্ক পোৱা নাই। সঁচাকৈ বহুত পিছপৰা জেগা এতিয়াও আমাৰ অসমত আছে। মই এইটো ভিডিঅ'ৰ দ্বাৰা এইটোৱে ক'ব বিচাৰিছোঁ যে সকলোকে সমান চকুৰে চাওক আৰু এনেকুৱা বেকৱাৰ্ড জেগাবিলাকত যিহেতু আমি সুখ বিচাৰি গৈছোঁ, সেয়েহে আমাৰ সকলোৱে যাতে এনেকুৱা জেগাত বাস কৰি আছে, সেই বাস কৰা মানুহক যাতে অলপমান চাই চকু মেলি
আৰু মানুহসকল সঁচাকৈ বহুত মৰমীয়াল, বহুত তাৰমানে পিছপৰা যদিও ইমানে চাফ চিকুণ, ইমানে মৰম লগা, তাৰমানে ইমানে সন্মান কৰে আমাক। যোৱাৰ লগে লগে আমাক বহুতে সন্মান কৰিছে। আৰু ইমান পিছপৰা জেগাত ইয়াত না নেটৱৰ্ক পায়, না লাইনৰ কিবা সুবিধা আছে, না ভাল এখন দোকান আছে, ভাল গেলামাল দোকান আছে, একো এটা খোৱা বস্তু ভালকৈ দোকান এখন নাই, না ইলেক্ট্ৰিক লাইন আছে। তাত বহুতে পিছপৰা জেগা। আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব ইয়াত ইলেক্ট্ৰিক একো সুবিধাই নাই। আপোনালোকে ৰাস্তা দেখিলে গম পায় এইটো ৰাস্তা মানুহৰ ঘৰলৈ যোৱা ৰাস্তা নে ক'ৰবাত বিল পথাৰলৈ যোৱা ৰাস্তা। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু ইয়াতকৈ ডেঞ্জাৰ জেগাত আমি গৈছোঁ, মানে বহুত বাধা বিঘিনি আমি নেওচি এই ডিউটি স্থলীলৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব কেনেকুৱা বিপদৰ সন্মুখীন হৈছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। পিছৰ জিপচিখনো আহি গ'ল। ইয়াত একেবাৰে চাৰিওফালে হাবি আৰু পাহাৰ, বেলেগ একোৱে নাই ইয়াত। আৰু এটা কথা যে এই পাহাৰৰ যিবিলাক গছ আছে, সেই গছবিলাকৰ আমাৰ জোক পৰে, জোক নেকি গাত পৰে, বা আমি বিচা, যি ডাঙৰ বিচা আছে, সেই বিচাৰবিলাকৰ গাত লাগিলে তাৰমানে একদম জ্বৰ উঠি যায়, তাৰমানে এনেকুৱা তাৰমানে ডেঞ্জাৰ জেগা। তাৰমানে আপোনালোকে চাই থাকক ভিডিঅ'টো। চাৰিখন গাড়ী আমি বিশ্ৰাম লৈছোঁ। একদম লোড বেছি হৈ গ'ল, এতিয়া গাড়ীটো একদম নিচা গাড়ীয়ে বৈ হৈ গ'ল গাইছ। ফটককে লাগি
বন্ধু বান্ধৱসকল, আমি যিখন গাড়ীত আহিলোঁ সেই গাড়ীখন বৰ্তমান বেয়া হ'ল আৰু এতিয়া কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছোঁ। আৰু যিখিনি জেগাত আমাৰ বেয়া হ'ল একেবাৰে ভয়ংকৰ জেগা, আপোনালোকে দেখিছে চাৰিওফালে হাবি। গাড়ীখন ভালকৈ দিছে ন, এইফালে এইখন ফাঁচি আছে, ইয়াত ফাঁচি আছে, এইখন বোকা। চাওক কেনেকুৱা জেগাত ৰখিছে আমাৰ গাড়ীবিলাক। ওই বল কেনে লাগছে আহি? হা অৱস্থা নাই, কি অৱস্থা নাই, অৱস্থা নোহোৱা কিছু নেকি? অৱস্থা নাই। আৰু আহিবা না হে? আহিব লাগিব। বিয়া কৰবা নেকি ভাল দেখি? আমাৰ জাগা যি জেগাত আহিছোঁ পানী খাওঁ, খোৱা পানী কিমান ষ্টক কৰি লৈ আহিছোঁ এইবিলাক চব তোলে পানীয়ে তাৰমানে। আৰু তাত পানী পাওঁ না নাপাওঁ ভাল পানী খাবলৈ, সেইকাৰণে নিজৰ ছেফটিৰ কাৰণে খোৱা বস্তু পানী চবখিনি ধুনীয়াকৈ আমি ভৰাই লৈ আহিছোঁ। দে পাথর তলব এইটো আমাৰ এইটো পবিত্ৰ কিতাপ পঢ়ে বুলি 3 বছৰ শিকাই আপুনি আহি যায় বুলি